হেল্ল' গাইজ বহুত কিবা কিবি কৰি বৰষুণ চৰষুণ হয় মানে আৰু বহুত কিবা কিবি কৰি পাকিস্তানে প্ৰথমতে হোষ্ট কাণ্ট্ৰি হ'ল যে পাকিস্তানত খেলা হ'ব, ইণ্ডিয়া টীম পাকিস্তানত নাযায়, পাকিস্তানৰ মানে PCBৰ পৰা কিমান কি অজুহাত দেখালে। তাৰপিছত যেনেকৈ নহওক সেইটো মেটচটো শ্ৰীলংকাত শ্বিফ্ট কৰা হ'ল, শ্ৰীলংকাত কেইটা দিয়া হ'ল যে ইণ্ডিয়াৰ লগত যিখিনি মেচ হ'ব সেইখিনি শ্ৰীলংকাত হ'ব তো আৰু বাকীখিনি মেচ পাকিস্তানত হ'ব। তো এনেকুৱা লগা নাই যে এছিয়া কাপটো কিবা উত্তেজিত এনেকুৱা এইবাৰৰ এছিয়া কাপটোত সেনেকুৱা এটা হেৰি লগা নাই। তো BCCI বা ACC বা ICCৰ এইটো এটা কথা ভাবিব লগা যে কেতিয়া কোনটো মানে কাণ্ট্ৰিৰ মানে এনভাইৰনমেণ্টটো খেলাৰ কাৰণে উপযোগী, মানে ক'ত বৰষুণ নহয়, ক'ত ভাল পৰিৱেশ থাকে, সেইটো চাই সময় অনুযায়ী মানে খেলবোৰ পাতিব লাগে। যদি এইবাৰৰ এছিয়া কাপখন যদি বাংলাদেশ বা ডুবাই এনেকুৱা ধৰণৰ কাণ্ট্ৰিত যদি হ'ল হয় তেতিয়াতো আৰু এনেকুৱা ধৰণৰ মানে এটা মেচ দুদিনকৈ খেলা হৈছে বা কেঞ্চেল কৰা হৈছে। পাকিস্তানৰ লগতে এটা মেচ ইণ্ডিয়াৰ দুদিন খেলা হৈছে, তাৰপিছত আৰু এটা মেচ কেঞ্চেল কৰা হৈছে, এক পইণ্ট কৰি দি দিয়া হৈছে। তো যি কি নহওক তো ছুপাৰ ফ'ৰৰ যিটো পইণ্ট টেবুল আছে, আজি আমি এই ভিডিঅ'টোত চাম যে ছুপাৰ ফ'ৰৰ পইণ্ট টেবুলত কোনে গ'ল বা কাৰ চান্স আছে। অলৰেডি ইণ্ডিয়াটো কোৱালিফাই কৰিছে ফাইনেলৰ বাবে, কিয়নো ইণ্ডিয়াৰ ছুপাৰ ফ'ৰত দুটা মেচ খেলিছে আৰু দুটাই জিকিছে, এটা পাকিস্তানৰ এগেইনষ্টত আৰু এটা শ্ৰীলংকাৰ এগেইনষ্টত। তো ইণ্ডিয়া টীমৰ এতিয়া 4 পইণ্ট আছে, ইণ্ডিয়া টীমৰ হাতত 3টা মেচ খেলিব, তো চবে 3টা মেচ খেলিব। তো ইণ্ডিয়া টীমে 2টা মেচ অলৰেডি জিকি লৈছে, তো ইণ্ডিয়া টীমে অলৰেডি ফাইনেলত গৈছে। তো তাৰপিছত আছে শ্ৰীলংকা আৰু পাকিস্তান। তো শ্ৰীলংকা আৰু পাকিস্তানৰ দুটাকৈ মেচ খেলিছে, মানে দুয়োটা টীমেই শ্ৰীলংকাৰ টীম আৰু পাকিস্তানৰ টীমো এটা মেচ জিকিছে আৰু এটা মেচ হাৰিছে। পাকিস্তান বা শ্ৰীলংকাৰ মাজত যোনটো টীমে মানে জিকিব সেইটো টীমে ইণ্ডিয়াৰ লগত ফাইনেলত খেলিব। পাকিস্তানৰ যিহেতু 2 পইণ্ট আছে, তো পাকিস্তানে যদি আৰু এটা মেচ জিকি লয় দেন 4 পইণ্ট হৈ যাব আৰু ফাইনেলৰ বাবে কোৱালিফাই কৰিব। কিন্তু যদি শ্ৰীলংকা জিকি যায় দেন শ্ৰীলংকাও এইটো কোৱালিফাই কৰিব আৰু পাকিস্তানে বাহিৰ হ'ব লাগিব। তো অহাকালিৰ মেচটোৱে ডিচাইড কৰিব ইণ্ডিয়াৰ এগেইনষ্টত কোনে ফাইনেল খেলিব, পাকিস্তান খেলিব নে শ্ৰীলংকা খেলিব। কিয়নো শ্ৰীলংকাৰো 2 পইণ্ট আছে, পাকিস্তানৰো 2 পইণ্ট আছে। যদি অহাকালি শ্ৰীলংকা জিকি যায় দেন শ্ৰীলংকাৰ 4 পইণ্ট হ'ব আৰু ইণ্ডিয়াৰ এগেইনষ্টত ফাইনেলত শ্ৰীলংকা যাব। আৰু যদি পাকিস্তান জিকি যায়, পাকিস্তানৰো 4 পইণ্ট হ'ব, তেতিয়া শ্ৰীলংকা বাহিৰ হ'ব আৰু ইণ্ডিয়াৰ এগেইনষ্টত পাকিস্তানে খেলিব। আৰু এটা মেচ আছে বাংলাদেশৰ লগত, বাংলাদেশ অলৰেডি এছিয়া কাপৰ পৰা বাহিৰ হৈছে। তো কিয়নো বাংলাদেশে ছুপাৰ ফ'ৰত 3টা মেচ হ'ব, তাৰ ভিতৰত 2টা মেচ খেলিছে আৰু 2টা মেচতে হাৰিব লগা হৈছে। এটা হাৰিছে শ্ৰীলংকাৰ লগত আৰু এটা হাৰিছে পাকিস্তানৰ লগত। আৰু এটা মেচ 15 ছেপ্টেম্বৰত বাংলাদেশৰ লগত আৰু ইণ্ডিয়াৰ লগত হ'ব। সেই মেচটোত যদি বাংলাদেশ জিকেও তেতিয়াও মানে কোনো এটা হেৰি নাই আৰু চান্স নাই বাংলাদেশ ফাইনেলত যাব বুলি। তো সৰ্বশেষত 17 ছেপ্টেম্বৰৰ দিনা ফাইনেল হ'ব আৰু ফাইনেলত কোনে যায়, ইণ্ডিয়া আমি অলৰেডিতো কোৱালিফাই কৰি ফাইনেলত গৈছোঁ। তো মই ভাবোঁ যে যদি ইণ্ডিয়াৰ এগেইনষ্টত যদি পাকিস্তান হয় দেন সেইটো মানে বেছি ভাল লাগিব যে পাকিস্তানক আকৌ এবাৰ হেৰাই আমি ফাইনেলটো জিকি ল'ম, তাতকৈ আৰু মজা কি হ'ব পাৰে। তো গাইজ আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। এইবাৰ এছিয়া কাপ 2023ৰ যিটো এছিয়া কাপ হ'ব, সেই এছিয়া কাপটো কোনে ল'ব, ইণ্ডিয়া টীমে ল'ব নে বেলেগ কোনোবা এটা টীমে লৈ যাব, কমেণ্ট কৰি জনাব। ধন্যবাদ।